হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ফুলকবিৰ সৈতে মাছৰ ৰেচিপি এটা। যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। তেনেহ'লে দেৰি নকৰি আহকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে 4 পিচ ৰৌ মাছ নিমখ হালধি সানি লৈছোঁ। অলপ ফুলকবি আৰু দুটা মিডিয়াম সাইজৰ আলু এনেদৰে কাটি লৈছোঁ আৰু অলপ কটা ধনিয়া লৈছোঁ। অলপ কেঁচা মটৰ বাকলি গুচাই লৈছোঁ আৰু দুটা বিলাহী টুকুৰা কৰি কাটি লৈছোঁ। এটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। দুটা কেঁচা জলকীয়া, দুটা শুকান জলকীয়া, এখিলা তেজপাত আৰু নহৰু আদাৰ পেষ্ট অলপ লৈছোঁ। এখন কেৰাহীত তেলখিনি গৰম কৰি ৰাখিছিলোঁ। প্ৰথমে মই মাছৰ পিচকেইটা ফ্ৰাই কৰি ল'ম। এতিয়া মাছৰ পিচকেইটা অলপ পালত কৰি ভাজি লৈছোঁ। এয়া মাছ ভজা হৈ গৈছে। এতিয়া একেখিনি তেলতে অলপমান গোটা জিৰা দিছোঁ। লগতে শুকান জলকীয়া আৰু তেজপাত খিলাও দি দিলোঁ। তেজপাত আৰু শুকান জলকীয়া দুটা জ্বলি যোৱালৈকে ভাজি লৈছোঁ। এতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ আৰু গলি যোৱালৈকে ভাজি ল'ম। এয়া পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে নহৰু আদাৰ পেষ্টখিনি দি দিছোঁ আৰু ইয়াৰ কেঁচা গন্ধ যোৱালৈকে ভাজি ল'ম। এতিয়া দিছোঁ কাটি ৰখা বিলাহীখিনি। সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। সৰু চামুচেৰে 1 চামুচ জিৰা গুড়ি দিছোঁ, 1 চামুচ গৰম মছলা আৰু 1 চামুচ চিকেন মছলা দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ আৰু বিলাহীখিনি গলি যোৱালৈকে ভাজি লৈছোঁ। এয়া বিলাহী আৰু মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া দিছোঁ কাটি ৰখা ফুলকবি আৰু আলুখিনি। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি 10 মিনিটৰ কাৰণে ঢাকোন মাৰি ৰাখিম। এয়া ফুলকবি আৰু আলুখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া দিছোঁ গুচাই ৰখা মটৰখিনি। মটৰখিনি অলপ দেৰিৰ কাৰণে ভাজি লৈছোঁ। এতিয়া আগতে গৰম কৰি ৰখা পানীখিনি দি দিলোঁ। লগতে ফ্ৰাই কৰি ৰখা মাছৰ পিচকেইটাও দি দিছোঁ। এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি 10 মিনিটৰ কাৰণে ঢাকোন মাৰি ৰাখিম।
এয়া মাছৰ জোলখিনি প্ৰায় হৈ গৈছে। এতিয়া দিছোঁ কাটি ৰখা ধনিয়া পাতখিনি। এয়া আমাৰ ফুলকবি আৰু মাছৰ জোল খাবৰ বাবে ৰেডি হৈ গৈছে। আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পালে লাইক কৰিব আৰু কমেণ্টছ কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ পৰৱৰ্তী ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহোঁ। ধন্যবাদ।